So hey guys, welcome back to my YouTube channel. আৰু আজি হৈ গ'ল 31 ডিচেম্বৰ আৰু ৰাতি 12টা বজাত হৈ আছে 1 জানুৱাৰী। So আজি আমি ধামাকা খানা খাই আছো। ধামাকা খানা আছে তো খানাত কি আছে so আপোনালোকে একো কৰিব নাজানো বহি আছে। সকাম বুলিলে জোতা পিন্ধে 31 ডিসেম্বৰ বুলি বছৰটোৰ লাষ্ট দিন আজি তো নতুন বছৰ ৰাতি 12টা বজাত সোমাই আছে। এয়া আমাৰ দেখিব পাইছে মৌচম পূজা তলক দেখাম এইটো জোতা চোতা পিন্ধি একেবাৰে লেতেৰা কৰি पानी लगे पानी ঠাণ্ডা কাৰণে এনেকে দিছে চাওঁ ঘৰা খাচোন চাওঁ ভাল দে নাই খা ঠিক গাল মই বাৰ তোৰ খাবি নি ए देखो भाइयों এবড়া হৈ যাব ল কেনেকুৱা লাগিছে কামপানী কৰি দিম ভাল লাগিছে আকৌ মানুহজনীয়ে কৈ যায় সপোন পুৰাবলে বোলে কামৰ মাজতে বাৰিষা কালতে নিবা শ্বিলঙলে এতিয়া আমি খাবলৈ বহিছোঁ এয়া ভাত ধুনীয়াকৈ ইয়াত দি দিয়া আছে আৰু ধুনীয়াকৈ একদম আজি বছৰটো শেষ দিন চব ভাতকেইটা খাই লওঁ আৰু ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি খাবলৈ। আৰু এইফালে দেখিবলৈ পাইছে এয়া আমাৰ আজি 1 জানুৱাৰীৰ পৰা একদম ধুনীয়াকৈ একদম খানা খাবৰ কাৰণে একদম তম্বু সাজি আছে এইফালে আছে আমাৰ ইউটিউবাৰ মৌচম হাই এটা তোমাৰ ফালৰ পৰা হাই এটা দি দিয়া লাষ্ট নকৰিবা আৰু এইফালে চবেই একদম পুৰা কামত বিজি আছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক পোনপ্ৰথমে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে হেপী নিউ ইয়াৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। গাহৰি বনাই আছে এইটো সুমন গাহৰি বনাই আছে আমাৰ কাৰিকৰ এইফালে ব্ৰইলাৰ অকমান খাব এই ব্ৰইলাৰ খাই দেই স্বাস্থ্য চাই গম পাইছো চাগে সেইটো কাৰণে ব্ৰইলাৰ খাই গ'ল কালতে কি দিন আহিলে ডিঙিৰ তেঁতুলেকে